হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। ময়ো একদম ভালে আছোঁ আপোনালোকৰ ছাপোৰ্টৰ কাৰণে, আপোনালোকৰ ভাল পোৱাৰ মৰম দিয়াৰ কাৰণে। তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে গাইজ কথাটো হ'ল, বহুত দিন ধৰি আমি ভিডিঅ' দিব পৰা নাই, আপলোড কৰা নাই। অলপ সৰু এটা প্ৰব্লেম হৈ আছে, পিছত বাৰু কৈ দিম। তো আমি ভিডিঅ' সেইকাৰণে দিব পৰা নাই। তো আপোনালোকে যিমান ছাপোৰ্ট কৰিছে, যিমান ভাল পোৱা দিছে, যিমান মৰম দিছে, তো থেংক ইউ ছ' মাছ। এনেকুৱা আৰু দি যাব আৰু বহুত হেৰি কৰি যাব। আমাৰ ঘৰৰ আগফালে মতাবাৰী কাম হৈ আছে। এতিয়া কমপ্লিট হোৱা নাই, অলপ হৈছে। কমপ্লিট হ'লে আমি দেখাম আপোনালোকক। তো যিমান হৈছে আমি তিমান দেখাম আপোনালোকক। চাওক বেক কেমেৰা দি চাওক, এইবিলাক ৰাস্তা আহিছে। আগতে এইবিলাক পথাৰ আছিল, এতিয়া অলপ ৰাস্তা বনাইছে। এতিয়া ডাইৰেক্ট এইটো ডাম্পাৰ গাড়ী আহিছে, এইটো চাব পাৰে। এইটো ডাইৰেক্ট ৰাস্তা বনাই দিছে একদম আমাৰ পূৰা, যিটো পূৰা চেণ্টাৰত যাব পাৰে। মানে ক'ত যোৱা? চাওক গাইছ, আমাৰ মইনাহঁতে ফুৰিবলৈ গৈ আছে, বেৰাবলৈ, জেপত খাবলৈ গৈ আছে। এইটো আপোনালোকে চাই দিয়ক। আমাৰ এইটো চাওক সৰু পোৱালিটো, আৰু এইটো মোৰ ভাইটি হয়, এইটো মোৰ চিষ্টাৰ হয়। তো চাওক আমাৰ সৰু ভাইটি আৰু পোৱালি, মোৰ চিষ্টাৰ। আৰু ভাল লাগিছে দেই। যোৱা ভালকৈ যোৱা, পেট ভৰি খাই আহিবা হা। চ' গাইছ, এতিয়া আমাৰ সৰু পোৱালিবিলাকে বল খেলি আছে। মোৰ কাকাও আছে বল খেলিব। তো আপোনালোকে চাই থাকক, বল খেলি আছে, মই দেখাই আছোঁ। এইটো আমাৰ কাকা সৰু পোৱালিৰ লগত বল খেলি আছে, যাব পাৰে। গৰু চৰু চব আছে দে। চাওক, কোনে বল খেলি ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যোনে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব দেই। কি কৰি আছ তাতে বল খেলি আছ? খেলি ভাল লাগে ইমান ৰ'দত? পুৰা ভাল। দাসু সৰু পোৱালিৰ লগত বল খেলি আছোঁ। তো চাব পাৰিব, পিছ কেমেৰা দি দেখাম আপোনালোকক। মাৰ পানী মাৰ, চাব পাৰে। গাইজ বল খেলি আছোঁ, এইটো আমাৰ প্লেয়াৰ হয়। মই পাইছোঁ বল, এইটো চাব। মই বল পাইছিলোঁ। এতিয়া গৈছে আমাৰ প্লেয়াৰ তাত বল গৈছে। এতিয়া মোৰ তাত বল। পাছ মিষ্টেক। এইটো আকৌ আহিছে আমাৰ তাত। চাওক, মোৰ সৰু ভাইটিটো অকলে লৈ আছে বল, গ'ল দিব চাগে। পোৱালিৰ লগত বল খেলি বহুত ভাল লাগিলে। কষ্টও লাগিলে ন, ফুটবল খেলাটো কষ্ট লাগিবই। চাগে আমাৰ মতাবাৰী কাম চলি আছে, মই দেখাম। বহুত ধুনীয়া হ'ব। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো, যোনে নতুন আহিছে। তো চাব পাৰে, মই পিছ কেমেৰা দি দেখাই আছোঁ। এইটো চাওক গাইছ, সেই তাতে JCB কাম কৰি আছে, আমাৰ ফগলেন যা আছে। আৰু ডাম্পাৰ হতে মাটি পেলাই আছে ইয়াতে। তো ৰাস্তা কমপ্লিট হৈ গ'লে আমাৰ বহুত ভাল লাগিব। তো চাব পাৰে, বাছ পথাৰত বহুত ধুনীয়া দাসু, বহুত ভাল লাগিব গাইছ, বহুত ভাল লাগিব। প্লিজ মোৰ চেনেলত যোনে নতুন আহিছে খালি ছাবস্ক্ৰাইবটো কৰি। চ' গাইছ, আপোনালোকে ভাবিছে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। তো আপোনালোকে বেয়া নাপাব হা, মোৰ সৰু এটা প্ৰব্লেম আছে। চ' আশা কৰিছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰক। নিশ্চয় আমি ভিডিঅ' দিম। আমি জানুৱাৰী 1 তাৰিখৰ পৰা আমি ভিডিঅ' আৰম্ভ কৰিম, কভাৰ ছঙৰ ভিডিঅ'। তাতে আমি নিজৰ গান দি, নিজৰ ভইচ দি আমি ভিডিঅ'টো বনাম। তো সেইটো ভিডিঅ'ত আমাৰ যেনেকুৱা হওক, আমাক 20K ভিউ আৰু 1K লাইক লাগে আমাৰ গাইজ। এইটোৱে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এটা ভিডিঅ' ভাইৰেল কৰি দিব, সেইটোৱে লাগে আমাৰ। গাইজ কথাটো হ'ল, এনেই আছোঁ, টাইম পাছ, একো কাম ধান্দা নাই। মই ভাবিছোঁ এতিয়া ব্লগ এটা বনাই লওঁ, আপোনালোকৰ চেনেলটো আপলোড কৰিলোঁ, চেনেলটো হেৰিত ৰাখিলোঁ ন, ভাল লাগিব আৰু ব্লগ এটা আপলোড কৰি। তো বলক, তাতে আমাৰ পোৱালিবোৰে কি বনাই আছে, পিকনিক খেলিব নেকি? তো আমি তাতে দেখাই থাকোঁ আপোনালোকক। তো বলক, ভিডিঅ'টো থাকিব।
গাইছ মই বৰ্তমান মতাবাৰীতে আছোঁ। মতাবাৰী ৰাস্তাটো হাঁটি আছোঁ, খোজকাঢ়ি আছোঁ। নতুন ৰাস্তা বনাইছে ন, তো ভাল লাগে তাতে থাই। ব'লক মই পোৱালিবোৰৰ ওচৰত যাওঁ, কি বনাই আছে চাব লাগিব। কি কৰিছে এতে? পিকনিক খেলিবা? মোক দিবানে পিকনিক খেলিলে? এটা আণ্ডা খাব? এই মাংস টাংস দিবানে? ব্ৰইলাৰ চইলাৰ? কিয়? অলপ দিবা হা, মই অলপ খুৱাই কৰি দিম তোমাক। আপোনালোকে চাব পাৰে আমাৰ ভাইটিবোৰে পিকনিক খেলিব ইয়াতে, তো মোকো ইনভাইট কৰিছে ন। ইনভাইট গাইছ তাতে চাব পাৰে আমাৰ দাদাহঁতে আৰু কাকুহঁতে আৰু ভাইহঁতে ইয়াতে মাছ মাৰি আছে, চাব পাৰে। এতিয়া আমাৰ যিটো পুষ্কনি কয় অসমীয়া ভাষাত, পুষ্কনি চাব কৰি মাছ মাৰি আছে। আজিৰ ভিডিঅ'টো এলৈকে আছিলে। মই নাজানো ভাল হৈছে নে বেয়া হৈছে। বেয়া হ'লেও কমেণ্ট কৰিব, ভাল হ'লেও কমেণ্ট কৰিব। তো मिलते हैं और एक नेक्स्ट वीडियो में। तो तब तक के लिए बाय। और जोने जोने मोर चैनल नतुन आइसे सब्सक्राइब करिब और शेयर करिब। बाय बाय।